হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মডাৰ্ণ নটি ভিডিঅ'লৈ। তো আজি মানে যাই আছোঁ মানে ইনকাম চাৰ্টিফিকেট ওলাবা। তো ইনকাম চাৰ্টিফিকেট কেনেকৈ লৈ চব প্ৰচেছখিনি বঢ়িয়াকৈ দেখাইছোঁ। তো এতিয়া বলক নেকি তোমাৰ অংকুৰো আহিছে ইনকাম চাৰ্টিফিকেট ওলাবা যাবইও। তোমাকো লাগব নেকি ইনকাম চাৰ্টিফিকেট? কিবা ঘৰৰ পৰা দিছি নাজানো, তুমি যি কৰা। তো ব'লা প্ৰচেছখিনি মই এতিয়া মানে ৰাইজকো দেখি দেখি লৈ যাম আৰু ক'ত কি কৰিব লাগে। আমাৰ ভিডিঅ' ৰাইজে চাই ব'লা। আমি এতিয়া এটা ৰাস্তা দি সোমাই দিলোঁ, এইটো ৰাস্তা দি সোমাই দি আহি আছোঁ, কিন্তু এটা মানুহ লাগব নে ৰাস্তাত, মানে একদম চুনচান ৰাস্তা। বলকচোন গাইছ কি বা পাওঁ। তো গাইছ দিনত আমাৰ গাঁওবুঢ়াক লগ নাপালোঁ, তেওঁৰ মানে কিবা কাম থাকিল। তো এতিয়া সেই গধূলি আহিছোঁ, আমাৰ লগত অংকুৰকো লৈছোঁ। আহি কিনে ভয় লাগছে দে ভাই, ভয় লাগছে মানে গাইছ ৰাস্তাটোত মই দেখালৈ কেনেকুৱা ৰাস্তা আৰু চাওক এখন দলং, এখন দলঙেৰে আমি যাব লাগব এতিয়া। আহা আহা তো গাইছ দেখছি না তো মানে গাইছে আমি যোনটো ৰাস্তা দি আহিলোঁ, তো মানে এটা মানুহ তাতে লগ পোৱা নাই, আৰু ৰাস্তাটো এনেকুৱা মানে ভয় লগা ৰাস্তা। এতিয়া দিনত ধৰি ভালকৈ দেখা পাব, কিন্তু মানে এটা মানুহ নাই। ছাৰ এইগিলা ভাঙা দলং কিবা দলং, মানে বলা সোনকাল বলাৰ পাই। তো গাইছ আমি এনেকৈ ৰাস্তা দি যাই আছোঁ, ভুটটো তলে নেকি সাধাৰণতে সেই জাগাটো দেখা পাইতো এনে সেনেকুৱা হানে দেখা হৈছে। এটা মানুহ নাই ভাই, ৰাস্তা যি বেয়া, হাই হুল্লা একোৱেই নাই, চকচান। তো ভালে ভালে যাই পালে হ'ল আৰু মেঘৰি অ' তুমি মেঘৰি গাইছে এইটো বোলা লাহে লাহে যাই থাকা। তো গাইছ আমি ফাইনেলি গাঁও আহি পালোঁ, আৰু গাঁওখন আহি পোৱাৰ পিছত মানে এনেকুৱা লাগছি, কৈ দিয়া তুমি কৈ দিয়া। জিন্দা থকা হান লাগছি ভাই, মানুহ চানুহ দেখা পাই এনেকুৱা হান লাগছি যি আমি ক'ত মানুহ দেশৰ পৰা আহিছোঁ আৰু প্ৰথম মানুহ দেখা পাইছোঁ। দেখা পোৱাৰ লগে কেনেকুৱা ফিল আহি গৈছে সঁচাকৈ, ওচৰত দেখা পাই কিনে জিন্দা থকা হান লাগছি আৰু সেই ঘৰ পালোঁ ৰ'ব, এইগিলা মানুহ ঘৰ দেখা পাইছি। তো এতিয়া ব'লা যাই থাকোঁ ব'লা। তো আহি পাই আমাৰ বাবাক দেখা পালোঁ, কৃষ্ণ সেইটো ঘৰ। তো গাইছ ফাইনেলি কাগজখন পালোঁ, এখনে কাগজ এখন। তো মানে অংকুৰো ল'ৰাক ময়ো ল'লোঁ। তো দিয়া আৰু টিকেট ভৰিম আৰু একেলগে থাক বঢ়িয়াকৈ। তো গাইছ ফাইনেলি কাগজখন পালোঁ আমি, আৰু এতিয়া আজিৰ কাম শেষ। তো অহাকালি আৰু কাম আছে আমাৰ। অহাকালি আমি ক'ত যাম? আমি চাৰ্কল অফিচত যাম কালি। চাৰ্কল অফিচত যাই কিনে চাৰ্কল অফিচত কি কৰিব লাগে চব দেখি আছোঁ গাইছ, বঢ়িয়াকৈ ভ্লগটো চাই থাকোঁ। তো মানে আজি শেষ, অহাকালি আৰু মানে ষ্টাৰ্ট কৰিম আৰু। কৰি কিহৰ কাৰণে আছোঁ গম পাইছি নে মানে? কৰি মানে কি আমাৰ হেৰি ৰেচন কাৰ্ডৰ কাৰণে কৰিছোঁ, মানে ৰেচন কাৰ্ডতো লাগে আৰু আয়ুস্মান কাৰ্ডৰ কাৰণেও লাগে। ৰেচন কাৰ্ড হ'লে আয়ুস্মান কাৰ্ড পাবা। ফাৰ্ষ্ট ৰেচন কাৰ্ড তাৰপিছত আয়ুস্মান কাৰ্ড। তো গাইছ বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকোঁ, কেনেকৈ কি কৰিব লাগে চব দেখি আছোঁ। তো আমি কালি গাঁওবুঢ়াৰ লেখা দুখন আনিলোঁ, ইও আনলাক ময়ো আনিলোঁ। তো মানে কি এতিয়া আমি চাৰ্কল অফিচত আজি যাই আছোঁ, হয়নে নহয় ভালকৈ নাজানো কামটো, মানে মাটিৰ খাজনাও লাগে বোলে, মাটিৰ খাজনাও লৈছোঁ। আৰু কিবা দেউতাকৰ কাগজ চাগজ ল'লাক, তো ময়ো ল'লোঁ। বাকী যি কি নহওক এতিয়া তাকালৈ যাই আছোঁ আৰু, যদি সেইখিনি দি হয় তো হ'লে, যদি নহয় আৰু বা কি লাগে প্ৰচেছ, মানে 1 বছৰমান আগতে গৈছোঁ আনবা। তো এতিয়া আৰু 1 বছৰ পিছত আহিছোঁ, তো কি লাগে নাজানো, নতুনকৈ কিবা লাগব নেকি আৰু তুমি জানো কিবা? নাজানো, যাই পালে গম পাম ব'লা। তো চাওঁ আহিলে গম পাব কি লাগে কি নালাগে। তো গাইছ বঢ়িয়াকৈ যাই লওঁ। আৰু এটা কথা কওঁ, মানে সেইটো চাইডেদি আমাৰ তামোলপুৰ যায় আৰু এইটো চাইডে আমাৰ বাগানপাৰা। তো আমাৰ চাৰ্কল অফিচটো হৈছে বাগানপাৰাত। তো গাইছ আমি ফাইনেলি বাগানপাৰা চক পালোঁ। এইটো চাওক বাগানপাৰা চক, এইটো আগতকৈ ডাঙৰ হৈছে দিয়ক গাইছ, ডাঙৰ হৈছে না তোমাৰ মতে? মই বহুত বছৰ আহাই নাছিলোঁ। বহুত বছৰ হয় না। আৰু এখন থানা, বাগানপাৰাৰ এখন থানা আউটপোষ্ট এখন। তো আমি এতিয়া হেৰি দি যাম, লেফ্ট চাইডে যাম হা। তো ফাইনেলি পাই গ'লোঁ আমাৰ চাৰ্কল অফিচ। তো সেইটো দেখছি না গাইছ, সেইটোৱে চাৰ্কল অফিচ। নাম চাম লেখা নাই নেকি সাধাৰণতে? আছে এই পিনে আছে, কিন্তু জংঘলৰ মাজত আছে। বাকী যি কি নহওক মানে ভিতৰলৈ যাওঁ, কামখিনি হয় না চাই লওঁ ৰ'ব গাইছ, জনাই আছোঁ। অংকুৰ ভিতৰত দেখি আছে এইটো অফিচ। তো কামখিনি হ'ব যেন লাগছি, মানে সি কিবা আলোচনা কৰি আছে, মই বাহিৰত দেখি চটটো ল'লোঁ। কি মাতছি ৰ'ব গাইছে, কিবা কয়, হ'ব নেকি? হ'ব। এতিয়া কি লাগিব চাবা মই কৈ দিয়া। গাঁওবুঢ়াৰ লেখাখন লাগিব প্ৰথম, ছেকেণ্ড লাগিব তুমি মাটিৰ খাজনা ভৰা ৰচিদখন লাগিব, আৰু যাৰ নামত ইনকাম চাৰ্টিফিকেটখন ল'বা তাৰ আধাৰ কাৰ্ডখন লাগিব। আচ্ছা, তো এতিয়া জমা দিবা, বেলেগ নালাগে, অকল গাঁওবুঢ়াৰ লেখাখন লাগিব। তো এখানে দিলে হৈ যাব। আৰু এইটো অফিচ শুক্ৰবাৰে বন্ধ থাকে। আচ্ছা, তো ফাইনেলি ইনকাম চাৰ্টিফিকেট হৈ গ'ল। এখন হ'ল ইনকাম চাৰ্টিফিকেট, আৰু মোৰখন এতে আছে। তো ধন বাকী আৰু বেছি নালাগে, ভালে লাগিল। মানুহ চানুহ বেছি নাই, ভাল ৰেচপন্স দিলা, বঢ়িয়া। আৰু শুক্ৰবাৰে বন্ধ থাকে ন? শুক্ৰবাৰে বন্ধ থাকে।
আচ্ছা যদি কোনোবা শুক্ৰবাৰে মানে যদি কোনোবাই শুক্ৰবাৰে হেৰি কৰে এইটো আহিব ইচ্ছা কৰে তো বাক্সা ডিষ্ট্ৰিক্টৰ তে শুক্ৰবাৰে বন্ধ ৰখাৰ পিছে তো গাইছ এতিয়া আমি ঘৰলৈ যাই থাকোঁ তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু দুই এটা চব দেখাম তো ভিডিঅ' বঢ়িয়াকৈ চাই থাকোঁ তো আমি ইনকাম চাৰ্টিফিকেট বনালোঁ মানে কিনে মোৰো কিবা অলপ নলবাৰীত কাম আছে তো নলবাৰীতে যাই আছোঁ তো বাকী ভিডিঅ'টো বেছি লম্বা নকৰোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কথাখিনি কৰি দিব তো বাই বাই নেক্সট ভিডিঅ' আৰু লগ পাইছোঁ বাই